নমস্কাৰ মই ভুৱনী আপোনালোক আটাইকে ৰঙালী বিহুৰ হিয়াবৰা শুভেচ্ছা জনাইছোঁ। আজি 1 বহাগ মানুহ বিহু, গতিকে আমাৰ গাঁৱতে মুকলি বিহু গছৰ তলত বিহু এখন অনুষ্ঠিত কৰিছে, গতিকে তালৈ যাবলৈ ওলাইছোঁ। হাতখন বেয়া, মোৰ এটা এক্সিডেণ্ট হৈ গৈছে, যথেষ্ট ইনজিয়ৰ হৈছিলে, গতিকে এতিয়া অলপ ভাল পাইছোঁ বাৰু। তথাপিতো এইখন হাতে লৈ যাওঁ, বিহুৰ কথা যেতিয়া যাবতো লাগিবই, মনটো নামানে। বিহুলৈ ওলাইছোঁ, গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে মই এটা কথা কৈ থওঁ, যিসকল লোকে মোক অলৰেডি ছাবস্ক্ৰাইব কৰিছে তেখেতসকললৈ মোৰ বহুত আন্তৰিক ধন্যবাদ, থেংক ইউ ছ' মাছ। আৰু যিসকলে মোক ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকেও যদি মোক ভাল পায়, মোৰ ভিডিঅ'বোৰ ভাল পায়, তেনেহ'লে মোক ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব। বলক বিহুলৈ যাওঁ। গছৰ তলত পতা মুকলি বিহু, যিহেতু এয়া গছজোপাকো বিহুৱান এখন, মানে গামোচা এখন ধুনীয়াকৈ পিন্ধাই দিয়া হৈছে বিহুৱান হিচাপে।
এইখন নাৰিকলৰ পাতেৰে তোৰণ ইয়াত বনোৱা হৈছে। এই বনোৱাৰ খৰচখিনি জানমণি গাভৰু হ'ল আমি তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমি এতিয়া নতুন কবিতা দেৱক তেওঁৰ গীত পৰিৱেশন কৰিবলৈ আমি অনুৰোধ জনাম। ধন্যবাদ। কি নাছিলা? বৰা ধানৰে জোৰ। আৰু এইটো কি লৈ আহিছা? জাপি আৰু জাকৈ। আজি কি হয়নো? বিহু। কি বিহু? চব থেংক ইউ। নামটো তোমাৰ? টিকলা কেইটা ৰেডি হৈ আছে পুৰা। টিকলি কেইটা ইমান ধুনীয়াকৈ নাচিলা। তোমালোকক কি দিছে? চকলেট দিছে। চাওঁ ক'ত চকলেটটো থৈ দিছা? আচ্ছা, চকলেটটো দিবা নেকি মোক? আৰু ময়ো অকণমান খাওঁ। নিদিয়া? আচ্ছা দেখিছেনে বাৰু? নাচিলেহে মোক দিব, এনে নিদিয়ে। কি নাম তোমাৰ? আৰু তোমাৰ? আৰু তোমাৰ? আৰু তোমাৰ? so cute. Okay. ঘামি জামি ঘৰ আহি গ'লোঁ। গছৰ তলৰ বিহু, মুকলি বিহু, গছৰ তলত পতা বিহু, তাতে আমাৰ নিজৰ গাঁৱৰ বিহু। খুব ভাল লাগিল আজি ৰাতিপুৱাৰ পৰা এতিয়ালৈ। গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰোঁ। যদি ভিডিঅ'টো আপোনালোকে ভাল পায় তেনেহ'লে প্লিজ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব। আজিলৈ বাই বাই।